কৈ কৈ ভাগৰিছোঁ আৰু তোক লগৰ ছোৱালীবোৰ বিয়া সোমায়ে শেষ হ'ল তই এতিয়া মতা ল'ৰাৰ নিচিনা ঘূৰি ফুৰোঁতেই গৈছে ঐ কোনে ক'লে তোক মোৰ বিষয়ে মোৰ মুখৰ আগত কবি একে ঘুচাই মুখৰ থোপৰা চেঞ্জ কৰি দিম হ'ব এনে পালোৱানজনী তাই কোনটো পাগলে পায় ভগৱানেহে জানে আৰু পাগল নহয় অ ৰাজকুমাৰ হয় ৰাজকুমাৰ মেঘালী মেঘালী বৰমা মেঘালী নাই নেকি আছে নাথাকি ক'লৈ যাব কাপোৰ মেলি আছে তাই ঐ কি ভাবি আছ তই নাই ভবা অ একো কেতিয়া আহিলি তই মই কেতিয়া আহিলোঁ বাদ দে আখৰালৈ নাযাওঁ নি আখৰা কিহৰ আখৰা কিহৰ আখৰা আকৌ বিহু আখৰা আকৌ মন দাই কোৱা নাই নি তোক সি আৰু মোক ক'বনে ভগৱানেহে জানে কোনজনীৰ লগত চেনি খাই আছে হ'ব থ এতিয়া বিহু আখৰালৈ যাওঁ ব'ল ঐ ক'ত যাওঁ তহঁতি ঐ আমি মনৰ ঘৰপা আহোঁ ময়ো কৈছোঁ ৰ জল্দি আহ মন তই ধুলু টকনি থাকিবি নে আখৰালৈ যাবি আৰে মই বিহু আখৰালৈ নাযাম নে কি যে কথা ক মনৰ ঢোলৰ চাপৰ নহ'লেচোন নাচনী কঁকালে নাভাঙিব মন পিছে মেঘালী আহিব নাই চেচ ঐ মই মেঘালী ক'ব পাহৰি থাকিলোঁ নহয় মই গম পাইছিলোঁ তই পাহৰি থাকিবি বুলি সেইকাৰণে মই পাহিক পঠাই দিছোঁ লৈ নিবলৈ ভালে কৰিলি দে ৰচোন আকাশ নাহে নেকি সি দুদিনমানৰ পিছতে আহিব তাৰ দেউতাকৰ গাটো বৰ ভাল নহয় ঐ দমৰাকেইটা কিহৰ ইমান মেল পাতি আছ আমি যে দমৰা মনত থবি কিন্তু দেই ছোৱালী কুইতে বুঢ়ী হয় ঐ ল'ৰা বেছি কথা নকবি দেই বুঢ়ী মাৰক জোকাৰি নলবি কিন্তু হ'ব তহঁতক দেখোঁতেই বুই লাগে থ কিনো লাগি আছ আখৰালৈ যাওঁ ব'ল যাওঁ ব'ল বৈ তহঁতৰ যাব হ'ল নাই সোনকালে আহ নুঠ কিয় এইবাৰ কিন্তু বিহু ফটাফটি হ'ব দেই নহ'বনো কিয় মনৰ ঢোলৰ চাপৰ আৰু মেঘালী কঁকালৰ ভাঙোন মেঘালী ৰচোন তই যে অকলে আহিলি পাহি ক'ত তাই অলপ দেৰিকে আহিব পিছে বিহুৱান বৈছনে ঘৰত তোক কিয় লাগে হা নাই এনেই সুধিলোঁ তোক বহুত দিনৰ পৰা কথা এটা কম ভাবি আছিলোঁ কিন্তু ক'বহে পৰা নাই কি কথা মানে মেঘালী তোক মই ঐ ৰচোন তই ভাল পোৱা কথা ক'ব বিচৰা নাইতো এইবিলাক কথা মোক একদম নকবি এইবিলাক জালাত মই পৰিবলৈ নাই দেই নাই বাদ দে এইবোৰ কথা ব'ল আখৰালৈ যাওঁ মোৰ কিন্তু দেৰি হৈছে দে মই ৰুবুলৰ ঘৰত সোমাই গৈ আছোঁ গৈ থাক তই দিচাং নৈ সিপাৰত দীঘল জলকীয়া
ঐ তললৈ মেলিলে শিপা চোৱা ৰদালি, এতিয়ালৈকে মই এইবোৰ একো ভবা নাই। তুমিতো জানাই মোৰ ঘৰৰ কথা। চাকৰিটো আজি হওঁ কালি হওঁ হৈ আছে। তুমি অকল যি টিবিলাক ভাবি থাকা। মইতো কোৱা নাই নহয় তুমি মোক এতিয়াই বিয়া কৰাব লাগে। এনেকৈ আৰু কিমান লুকাই চুকৰি লগ কৰি থাকিবা। কেইদিনমানৰ আগত খুৰা আহিছিলে, শিৱসাগৰৰ ল'ৰা চাইছে। চোৱা ৰদালি, দুদিনমান ধৈৰ্য ধৰা। মই আৰু ধৈৰ্য ধৰিব নোৱাৰোঁ। এইবাৰ বিহুত গাঁৱত সকলোকে জনাই দিম, আকাশ কেৱল মোৰ। মন মন তোক মই কথা এটা ক'ম, তই কিন্তু মোক বেয়া নাপাবি দেই। কি কথা ক? তই মেঘালী কথা ভাবিবলৈ বাদ দে কি কি ক'লি তই? মই মেঘালী পিছ এৰি দিম, লাগিলে মই মৰি যাম, কিন্তু তাইক এৰা নাই দেই। তই বুজিবলৈ চেষ্টা কৰ মন, নহ'লে তই এদিন পাগল হৈ যাবি। মইতো এনেও পাগল মেঘালীৰ প্ৰেমত। এই মন কেৱল মেঘালীৰ বাবে। চাই থাক তহঁতি, মই এবাৰ বিহুত মোৰ মনৰ কথা কৈয়ে দিম। তই এইবোৰ মিছা আপোন দেখিবলৈ বাদ দে মন। মেঘালীয়ে আন কাৰোবাক ভাল পায়। ৰবুল, তই পগলা আছ নি অলপ? কি আবুল তাবুল বকি আছ? সিহঁতৰ ভাল পোৱা কথা সকলোৱে গম পায়। আমি দেখাবোৰ সকলোবোৰ মিছা কি কৈছ এইবোৰ? তহঁতি মোক এইবোৰ মিছা কথা কৈছ। মই কিন্তু এতিয়া দিমগৈ তাইক। ৰ মই যাওঁৱেই। এ পৰিলে। মেঘালী কেৱল মোৰ, তাই মোৰ বাহিৰে আন কাকো ভাল পাব নোৱাৰে। ঐ মন উঠ উঠ। ঐ ইয়াৰ নিচা বেছি হ'ল ইয়াক ঘৰত থৈগে যা 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 যা। যা। মেঘালী মেঘালী। মন তই মই চি মদ খাই আহিছ? মই মদ খাই আহিছোঁ, আৰু মদ খাবলৈ তয়ে বাধ্য কৰালি। মন তই বলিয়া হলি নেকি? মই বলিয়াই হ'লোঁ, আৰু মদ নাখালে মই মনৰ কথা কেনেকৈ ক'ম? তই ইয়াৰ পৰা যা, মায়ে শুনিলে দিগদাৰী হ'ব। শুনিব দে, তোৰ মাৰে কি, গোটেই গাঁৱৰ মানুহ শুনিলেও মই খাতিৰ নকৰোঁ, কাৰণ তোক মই ভাল পাওঁ। তোক মই ভাল নাপাওঁ মন, তই ইয়াৰ পৰা যা। কি ক'লি তই? তই যদি মোক ভালেই নাপাওঁ তেনেহ'লে কাক ভাল পা ক? তোক মই এতিয়া ক'ব নোৱাৰোঁ, বিয়া দিনাখন নিজে গম পাবি। ইমান দিনে মোৰ লগত প্ৰেমৰ অভিনয় কৰিছিলি। তোক ভালে ভালে কৈছোঁ, ইয়াৰ পৰা যা, নহ'লে মই কিন্তু বেলেগ ৰাস্তা বাছি ল'ম। যাম দে, একেবাৰে গুচি যাম এখন পৃথিৱীৰ পৰা। এটা কথা মনত ৰাখিবি কিন্তু, এই মন কেৱল মেঘালী। মন কি ভাবি আছ তই? সকলোচোন জানেই ই কাৰ কথা ভাবি থাকে, ই মেঘালীৰ কথাই ভাবি আছে। ঐ বাদ দে, কিনো সদায় প্ৰেমৰ কথা। দে ঢোলো দে, নাচোগে বৈ।
বিহুৱান বৈছিলো ফুল চানেকি হাতত লৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ কাক ঐ পল্লৱেচোন ভাল ঢোল বজায় তাক ক'ব পাৰো কিন্তু অঁ তাক ফোন এটা কৰিব পাৰোঁ কিন্তু আও তই নতুন ফোন কেতিয়া ল'লি নতুন ফোন নহয় অ' ছেকেণ্ড হেণ্ড কি অঁ শিৱসাগৰ মোবাইল ষ্ট'ৰৰ পৰা লৈছোঁ য'ত আইফোন আৰু এণ্ড্ৰইড অতি কম দামত পোৱা যায় য'ত আইফোনৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে মাত্ৰ 5,000 টকাত আৰু এণ্ড্ৰইডৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে মাত্ৰ 3,000 টকাত এড্ৰেছটো ক'ত মই তোক লৈ যাম ব'ল 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 তো মই আহি গ'লোঁ শিৱসাগৰ ৱেষ্ট যমুনা ৰোডত থকা মোবাইল ষ্ট'ৰ ইয়াত আপোনালোকে আইফোনৰ পৰা আদি কৰি এণ্ড্ৰইডৰ সকলো মডেলেই এভেইলেবল আছে ইয়াত আপোনালোকে ছেকেণ্ড হেণ্ড ফোন দেখিছে যদি ইয়াৰ বহুত ভাল কোৱালিটি আৰু ভাল কণ্ডিশ্যনৰ হয় তো আপোনালোকেও ভিজিট কৰিব পাৰে মোবাইল ষ্ট'ৰ আমাৰ এড্ৰেছটো হৈছে শিৱসাগৰ ৱেষ্ট যমুনা ৰোড তুমি টাউনৰ ফালৰ পৰা আহিলে স্মাৰ্ট পইণ্টখন পাৰ হৈ আমাৰ মোবাইল ষ্ট'ৰ পাবা আৰু যদি বাইপাছৰ ফালৰ পৰা আহা ইহম্মা ডিলাৰটো পাৰ হৈ মোবাইল ষ্ট'ৰ দেখা পাব তাতকৈ বেষ্ট হ'ব তুমি গুগল মেপত চাৰ্চ কৰি দিয়া মোবাইল ষ্ট'ৰ বুলি আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া আছে আপোনালোকে তাতে যোগাযোগ কৰিব পাৰে থেংক ইউ ঐ আজি ভাইটি নাহিল যে সি আজি মৰাণ গৈছে আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্টত আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ কৰিলোঁ ইয়ে